নমস্কাৰ সকলোকে মই মৃদুলা নতুন এটা ভিডিঅ'লৈ আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ এতিয়া দেখাতে ছজনাৰ বতৰ সেইকাৰণে ভাবিলোঁ আজি চৰচৰিকৈ বনাওঁ তাৰ কাৰণে সৰিয়হ লৈ লৈছোঁ কেঁচা জলকীয়া দুটাও লৈ লৈছোঁ আৰু আদা নহৰু অকণ লৈ লৈছোঁ কুমলীয়া ছজনা ওলাই সেইকাৰণে ভালো লাগে এইখিনি সময়ত চৰচৰি খাবলৈ আৰু সৰিয়হখিনি দেখাতে কম ভালকৈ মিক্সিত গুড়া নহ'ব সেইকাৰণে মই অকণমান পিঁয়াজো দি দিছোঁ যাতে এইখিনি ভালকৈ গুড়া হওক আৰু আপোনালোকে এনেকৈ পিঁয়াজ অকণ দি ল'ব পাৰে একো বেয়া নালাগে খাই এতিয়া তেল গৰম কৰি তাত পিঁয়াজখিনি দি দিছোঁ এইখিনি ব্ৰাউন কালাৰ হোৱাত মই সৰিয়হৰ পেষ্টখিনিও দি দিছোঁ অলপ সময় ভাজি লৈছোঁ তাৰপিছত হালধি ৰেড চিলি পাউডাৰ অকণমান জিৰা গুড়ি আৰু সোৱাদ অনুসৰি নিমখ অলপ দি পেলাই এই মছলাখিনি ভালকৈ অকণমান সময় লৰাই লৈছোঁ তাৰপিছত বাতিটোত থকা মছলাখিনিত অকণমান পানী দি পেলাই এইখিনি দি আৰু অকণমান লৰাই লৈছোঁ এনেকৈ লৰাই ল'ব তাৰপিছত বিলাহী এটা এড কৰিছোঁ বিলাহীখিনি অলপ সময় ভাজিম তাৰপিছত বিলাহীখিনি গলি গ'লে গলি গ'ল দেখিলেনে আৰু যিমান মছলাটো ভাজিব সিমানেই বস্তুবিলাকৰ টেষ্টটো সিমান ভালকৈ আহে মছলাখিনিৰ পৰা যেতিয়া তেল ওলাইছে দেখিছেই তেলটো কেনেকৈ ওলাইছে তেতিয়া মই ছজনাখিনি দি দিছোঁ ছজনাখিনি ভালকৈ লৰাই লৈছোঁ অলপ সময়ৰ পিছতে ঢাকন মাৰি দিছোঁ কম জুইত ৰাখিছোঁ আৰু মাজে মাজে এনেকৈ লৰাই আছোঁ যাতে তলত লাগি নধৰে অলপ সময় এনেকৈ ঢাকি পেলাই থৈ দিব অকণমান সময় চাব মাজে মাজে আৰু কুমলীয়া ছজনা সিজোতেও বহুত সময় নালাগে এয়াখিনি মোৰ হৈয়ে গৈছে আৰু এতিয়া মই গৰম পানী অকণমান দি পেলাই এইখিনি এটা উতল আহিবলৈ দিছোঁ আৰু এইখিনি শুহি গ'লে আমাৰ ছজনা ৰেডি হৈ যাব এতিয়া ভাতৰ লগত আপোনালোকে পৰিৱেশন কৰিব পাৰে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আজিলৈ বাই